এয়া হেল্ল' কৃষক বন্ধুসকল, চাওক আজি আমাৰ দ্বিতীয়বাৰৰ কাৰণে ভোট জলকীয়া ছিঙা হৈছে। যোৱা সপ্তাহ ছিঙা হ'ল, এইবাৰো উঠাইছোঁ। এয়া চাওক কিমান ধুনীয়া হৈ আছে, দেখিছে নাই? ইমান ধুনীয়া ধুনীয়া এইকেইটা ভোট জলকীয়া। এইবোৰ গছত পকি আছে, এইবোৰ পকিছে, এইবোৰ দেখিছে? পহিলা পকিছে আৰু এইবোৰ এয়া যোৱা সপ্তাহ ছিঙিলোঁ 10 কেজি, এইবাৰ 50+ হৈ যাব কিজানি। এইফালে ছিঙি গ'লোঁ, এইফালে এয়া বৰ লাভৱান খেতি দেই। এয়া ৰাইজসকল, আপোনালোকে কৰিবলৈ চেষ্টা কৰক। এইবোৰ চাওক পকি আছে, দেখিছে নাই? এইবোৰ পকিছে, ছিঙি আছোঁ। এইবোৰ জলকীয়া ইমান ধুনীয়াকৈ পকি আছে, চাওকচোন। এইবোৰ চাওক, ইয়াৰ সমস্যা মানে বহুত, কিন্তু সমস্যা সমাধান কৰিবলৈ উপায়ো আছে। ধৰক ভোট জলকীয়া একেবাৰে সাধাৰণতে খেতি কৰিম বুলি ভবাটো ভুলেই। ধৰক ইয়াৰ মানে পাত মুচুৰা পৰা বেমাৰ এটা হয়। যদি ওপৰৰ ফালে মুচুৰ খাই আহে তেতিয়া জানিব এইটো এটা বেমাৰ হয়। সেই বেমাৰটো নিৰাময় কৰিবলৈ আপোনালোকে জৈৱিক মেডিচিন ব্যৱহাৰ কৰিব পাৰিলেতো খুব ভাল। বজাৰত জৈৱিক মেডিচিন আছে, সেইবোৰ আনিব। তাৰপিছত যিটো তলফালে মুচুৰা খাই যায়, সেইটো হ'ল এটা ভেঁকুৰৰ বাবে হয়। ইয়াৰ কাৰণেও প্ৰতিষেধক আছে, যেনে ধৰক বেবিষ্টিন আৰু ইণ্ডোফিল, এলট্ৰেক্স, তেনেকুৱা ধৰণৰবোৰ আপোনালোকে খেতি কৰিবলৈ লওক। এইটো এটা নিবনুৱা সমস্যা দূৰ কৰা এটা উত্তম উপায় হ'ল এইটো ভোট জলকীয়াৰ খেতি। এইজোপা আমাৰ হাইব্ৰিড অমিতা। এইবোৰ চাওক, কলিবোৰ কিমান ধুনীয়াকৈ কলি মাৰিছে, চাওকচোন। দেখিছে নাই? ফুল আৰু কলি, এইবোৰ কলিবোৰ চাওক। এইবোৰ গুটি এইফালে তলত পকিছে, এইকেইটা মানে খুব কম পকিছে, হ'লেও মানে 50+ হৈ যাব। এজোপাত বেছি পকিছে, এইকেইজোপা চাওক। এটা সমস্যা আছে ইয়াত, চাব দেই। আমাৰ দুটামান এই বৰষুণৰ বতৰত 4 দিন একে লেঠাৰি বৰষুণ দিলে, এটা সমস্যা হ'ল। এইটো সমস্যা চাওক, এইটো সমস্যা হ'ল কি? এইটো দেখিছে নাই? এইটো বিন্ধা। এইটো কি কৰে, এই মৌ টাইপৰ মাখি এজনী আছে যে, মৌ নিচিনা, যেনেকৈ মৌ জোল উৎপন্ন হয়, তেনেকুৱা মৌ মাখি। সেই মাখিবিধে সৰু, তাৰমানে মহ এনেই উৰি ফুৰা মৌবোৰতকৈ অকণমান সৰু। সেই মাখিটোৱে বিন্ধি দিয়ে, বিন্ধি দি পিনি ইয়াত পোক উৎপন্ন হয়। এই পোকটোৱে খাই দিয়ে, তাৰপৰা তলত পোকৰ সৃষ্টি হৈ পোকটো খায় গুটিটো, তাৰপৰা সৰি আহে। এইটো সমস্যা সমাধান কৰিবলৈ হ'লে চিলিক্ৰন বুলি এটা ঔষধ আছে, সেইটো মাৰক, ভাল হ'বই। জলকীয়া বাৰীটো এটা মানে এইটো ভালকৈ খুব চাই থাকিবলগীয়া হয়। দুদিন এদিন নাচালেই দিগদাৰ। এইয়া দেখিছে নাই? এইজোপা ইমান ধুনীয়া ফুল, আটাইবোৰ পকা নাই, এইজোপা পকা নাই, সেইজোপা পকিছে তেনেকৈ। আৰু এসপ্তাহৰ পিছত সকলোবোৰ পকি যাব। এইবোৰ চাওক, এইখন আমাৰ ভোট জলকীয়া বাৰীখন, চাওক, দেখিছে? এইয়াই আমাৰ ভোট জলকীয়া বাৰী। এইকেইটা পকি আছে, চাওক, ইমান সুন্দৰ ডাঙৰ। এইকেইটা দেখিছে? এইকেইটা এতিয়া বৰ্তমান 1000 টকা কেজি হৈছে বজাৰত। 1000 টকা কেজি।
এইকেইটা আমাৰ দ্বিতীয়বাৰ উঠোৱা আছে। এইকেইটা জলকীয়া চাওক, দ্বিতীয়বাৰ উঠাইছোঁ। প্ৰথমবাৰ যোৱা সপ্তাহ বিকিলোঁ, এটা দুটা পকিছিলে, হ'লেও 10 কেজি ওলালে বাৰু। আজি ওলাব 50+ হৈ যাব। আহক এনেধৰণে খেতি কৰক। বেমাৰ হয় বুলি আপোনালোকে ৰৈ নাথাকিব, খেতি কৰিবই লাগিব। বেমাৰ প্ৰতিষেধক আছে যিহেতু ব্যৱস্থা, আপোনালোকে ভাল এখন মানে দোকানৰ পৰা, দৰৱৰ দোকানৰ পৰা আনিব দেই। য'তে ত'তে আজিকালি ৰাস্তাই পদূলিয়ে বিভিন্ন ধৰণৰ দোকান হৈছে। সেইবোৰ দোকানৰ বস্তু যিবোৰে মুঠতে প্ৰশিক্ষণ লোৱা নাই দোকানীবোৰে, গতিকে প্ৰশিক্ষণ লোৱা দোকানীৰ পৰা বস্তুবোৰ ল'ব আৰু ভাল কোম্পানীৰ দৰৱ আনক, মেডিচিন আনক, মাৰক আৰু সুফল পাবই। আমাৰ অকণমান হাবি হৈছে, এইবোৰ উঠাব লাগে, এইবোৰ হাবি। এনেধৰণে খেতি কৰি কম মাটিতে অধিক উৎপাদন হয় তাৰমানে। আৰু এতিয়াতো চাওক 1000 টকা কেজি জলকীয়া, ভোট জলকীয়া কি 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 বেছি 1000 টকা কেজি পায় এইবোৰ। আৰু ছাইডত দেখিছে নাই, এতিয়া আমাৰ ডালবোৰ যে হাউলি ভাঙি গৈছিলে, মানে কোমল ডালবোৰ চনকা, গতিকে এইবোৰ বাঁহ বান্ধি দিয়া হৈছে, এনেধৰণে কামি বান্ধি দিয়া হৈছে। হেল্ল' কৃষক বন্ধু, আহক খেতি কৰোঁ এনেধৰণে। এই আমাৰ ছিঙি আছে এইবোৰ, এইটো আমাৰ কেম্প আছে, বেঙেনা, কেৰেলা, তিতা ভেকুৰী, আৰু ইফালে এটুকুৰা দেখিছে নাই, এইটুকুৰা সেইটোকে এতিয়া ৰুইছোঁহে আমি। এইখিনি নতুনকৈ ৰুইছোঁ, মানে এতিয়াও ৰুবলৈ সময় আছে, শেহতীয়াকৈ ৰুৱক। এইখিনি মানে এতিয়া আগতীয়া খেতিখিনি যেতিয়া মানে ইহঁতে কম উৎপাদন দিব, বুঢ়া হ'বগৈ, তেতিয়া সেই সৰুখিনিয়ে, তেতিয়া শেহতীয়াখিনিয়ে আপোনালোকক উৎপাদন দিব। আপোনালোকে যদি বিঘা হিচাপত কৰে, তেতিয়াহ'লে হয়তো ডাঙৰ মানে চাকৰি কৰা এটা সমান দৰমহা পোৱাৰ নিচিনা আপোনালোকে পাব। সেয়েহে মই আপোনালোকক অনুৰোধ জনাওঁ যে এইটো খেতি কৰিবলৈ আৰম্ভ কৰক। খুব কম মানে আমাৰ অসমত প্ৰায় নকৰে আজিকালি। উন্নত পদ্ধতি চাওক, এইবোৰ উন্নত পদ্ধতিৰে খেতি কৰিব পৰা হয়। বনবাত অঁ মাটিতে নহয়, কিবা খাই আনিলে বোলে অৱস্থা আছে। এইয়া দেখিলে নাই, এক টুকুৰি হৈ গ'ল এক লাইনত। এনেকুৱা এটা লাইনত এক টুকুৰি হৈছে। সেইফালে মই চাইছিলোঁ মোৰ টুকুৰিটো, সেইটো মোৰ টুকুৰিটো, এইটো সেই টুকুৰিটো আছে, এই আছে। ধন্যবাদ। আহক খেতি বাতি কৰোঁ, 2 পইচা ইনকম কৰোঁ। 2 পইচা নহয়, শকত মোটা অংকৰ ধন উৎপাদন কৰিব পাৰিব। ধন্যবাদ। আজিলৈ আহোঁ।